Hey guys, welcome back to the channel. বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে KFC নামটো আপোনালোকে সকলোৱে শুনিছে। KFC চিকেন বুলি ক'লে আৰু সকলোৰে জিভাত পানী আহি যায় আৰু KFC চিকেন। কিন্তু আপোনালোকক মই আজি এই ভিডিঅ'টোত KFC এটা ৰহস্যময় কথা এটা ক'বলৈ চেষ্টা কৰিম। তো কিনো সেই ৰহস্যময় কথাটো? তো আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকক। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম। তো বলক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল KFCৰ নাম শুনিলে আপোনালোকৰ মনলৈ জাষ্ট মাইণ্ডৰ এটা কথা আহে যে চিকেন। আৰু হয় KFC এটা চিকেন আৰু KFC চিকেন বুলি ক'লে আৰু সকলোৰে মন পচন্দ আৰু সকলোৰে মানে জিভাত পানী আহি যায় আৰু KFC চিকেন বুলি ক'লে KFC চিকেনৰ নাম শুনিলে। কিন্তু আজি মই আপোনালোকক এটা তথ্য দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে যে আমি যে KFC চিকেন খাই থাকোঁ, আপোনালোকে কেতিয়াবা ভাবিছেনে বা কেতিয়াবা ন'টিছ কৰিছেনে এই KFC চিকেনসমূহ বা ক'ৰ পৰা ছাপ্লাই আহে KFC লৈ বা KFC চিকেনসমূহ ক'ৰ পৰাইনো আনে? তো এতিয়া মই KFC কেৱল ইণ্ডিয়াত নহয় দিয়ক, KFC অল ৱৰ্ল্ডত আছে। পৃথিৱীৰ ভিন্ন ঠাইত KFC কোম্পানী আছে ভিন্ন। KFC এটা বহুত ডাঙৰ কোম্পানী আৰু মই বাহিৰৰ দেশৰ কথাটো নকওঁ, আমাৰ ইণ্ডিয়াৰ কথাটো কম মই যে KFC চিকেননো ক'ৰ পৰা ছাপ্লাই আহে। চাওক KFC KFC কিছুমান চিকেন প্ৰভাইড কৰা কিছুমান কোম্পানীক তেওঁলোকে হাতত ৰাখিছে। তেওঁলোকৰ পৰা তেওঁলোকে চিকেন ছাপ্লাই কৰে। অৰ্থাৎ ধৰক এটা খুবেই ডাঙৰ এটা পপুলাৰ চিকেন ছাপ্লাই কৰা এটা কোম্পানী আছে। সেই কোম্পানীৰ লগত KFC হাত মিলাই থৈছে আৰু তেওঁলোকক কৈছে যে আমাক লগা পৰিমাণে আপোনালোকে আমাক চিকেনসমূহ প্ৰভাইড কৰিব, আমাক ছাপ্লাই দিব। এনেকুৱা ধৰণৰ বিভিন্ন কোম্পানী আছে। কোম্পানীৰ পৰা চিকেনসমূহ KFC লৈ ছাপ্লাই আহে। কিন্তু কেতিয়াবা ধৰক KFC ষ্টকত মাল নাই, হঠাৎ লগা হৈ গ'ল, তেতিয়া কি কৰে জানেনে? তেতিয়া কোনো মানে ডাঙৰ চিকেন ষ্ট'ৰৰ পৰা আৰু যাই কিনি আনে চিকেন। কিন্তু আপোনালোকে এইটো নাভাবিব যে KFCয়ে চিকেন নোহোৱা হোৱাত বজাৰৰ মানে মাৰ্কেটৰ পৰা চিকেন কিনি আনি আমাক খুৱাই নেকি? এইটো একদম ভুল ধাৰণা। আপোনালোকে নাভাবিব, কাৰণ আপোনালোকে বিশ্বাস কৰক, আপোনালোকে আজি জানি লওক এই কথাটো যে KFCয়ে কোনোদিনো খোলা মাৰ্কেটৰ পৰা চিকেন ক্ৰয় নকৰে। অৰ্থাৎ KFC তেওঁলোকৰ ডাঙৰ কোম্পানীৰ পৰাই চিকেন ক্ৰয় কৰে আৰু কেতিয়াবা লগা হ'লে ডাঙৰ চিকেন মাৰ্কেটৰ পৰা চিকেন ক্ৰয় কৰে। কোনো খোলা মাৰ্কেটৰ পৰা বা খোলা বজাৰৰ পৰা চিকেন সংগ্ৰহ নকৰে। এনেদৰে ভাৰততো বিভিন্ন ধৰণে বহুত ডাঙৰ কোম্পানী আছে যিবিলাকে KFC চিকেন প্ৰভাইড কৰি আছে বৰ্তমানে, যেনেকুৱা ধৰক আৰামবাগ চিকেন আদি বিভিন্ন ধৰণৰ ডাঙৰ কোম্পানী আছে যিসমূহে KFC চিকেনৰ যোগান ধৰি আছে। তো এইটো এটা কথা আছিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।